নমস্কাৰ, মই তিলোত্তমা তালুকদাৰ। চিটি প্ৰডাকশ্যনৰ দ্বাৰা নিৰ্মিত অসমীয়া এক ব্যতিক্ৰমী কথাছবি সত্যদাতু। অহা 2 ফেব্ৰুৱাৰীত অসমৰ ছবিগৃহলৈ আহি আছে সত্যদাতু। সত্যদাতুত অভিনয় কৰিছে অসমৰ জনপ্ৰিয় অভিনেতা উৎপল দাস, দৰথী, মহেশ বৰা, উদয়ন দুৱৰা, নৱাগত, সুমন, ৰাকেশ আদিকে ধৰি বহুতো শিল্পীক আপোনালোকে দেখিবলৈ পাব। ছবিখনত সংগীত পৰিচালনা কৰিছে দিগন্ত ভাৰতী আৰু তৰালী শৰ্মা, আৰু কণ্ঠদান কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ, তৰালী শৰ্মা, অৰুন্ধতী ভানুপ্ৰিয়া আদি। ছবিখনৰ পৰিচালনা কৰিছে ৰূপজ্যোতি বৰঠাকুৰ আৰু সামগ্ৰিক পৰিকল্পনা কৰিছে চন্দন তালুকদাৰ। মই আপোনালোকক জনাবলৈ পাই সুখী যে এই ছবিখনত উৎপল দাসক এক ব্যতিক্ৰমী চৰিত্ৰত দেখিবলৈ পাব। আপোনালোক সকলোৱে আহক ছবিগৃহলৈ, ছবিখন উপভোগ কৰক, আৰু আশা ৰাখিছোঁ ছবিখন যেন আপোনালোক সকলোৱে আঁকোৱালি লয়।